যাও তোমার কথায় তো নমস্কাৰ বন্ধুসকল, মই মোৰ প্ৰথমটো ৰোজ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো একেবাৰে নতুন চেনেল হয়। তো বলক আজি আমি কেইজনমানক বজাওঁ। হয় বাইদেউ, আমি গম পাইছোঁ যে আপোনাৰে বিয়া, নহ'লেনো আৰু আপুনি কইনাৰ সাজত বেলেগ ল'ৰাৰ কাষত এনেকৈ বহি থাকিবনে? বাইদেউ তাৰমানে বিয়া হৈ একেবাৰে সৰগৰ তৰাটো ঢুকি পহান পাইছে। তাৰমানে বাইদেউ বহুত ইচ্ছা আছিল আৰু বিয়া হোৱা, নে কি কয়? ये बड़ी अच्छी बात कही आप। उठा ले रे देवा, उठा ले रे बाबा, मुझे अमीर को नहीं रे, ये दो गरीबों को उठ। খুৰা আৰু খুৰী প্ৰেমত ইমানেই মতলীয়া হৈ আছে যে তেওঁলোকে গমেই পোৱা নাই তেওঁলোকে ঘৰতে গ'ল নে কালভাৰৰ তলতে সোমাল। चुप हो जा। যাও তোমার কথায় মইনা ইমানে মতলীয়া হৈ আছিল যে তাই গমে নাপালে যে তাইৰ এটা চুমাতে তাৰ বয়ফ্ৰেণ্ডৰ তাৰমানে জানে গুচি যাব। कौन है ये लोग? कहां से आते हैं? पकड़ मेरे को जानता नहीं है। দাদাই কামটো আৰম্ভ কৰিম বুলি লৈছিলে মাত্ৰ এওনো হৰণটো কিয় বজাই দিব লাগে, নহয়নে ৰাইজ? হৰণটো বজাই দিয়া তোৰ কিমান দিগদাৰ হ'ব। ये पागल वागलों का जब खूबसूरत लड़की देखने वहाँ चले आए, भैया जाओ ना। तुम्हें कब्ज है क्या? लोग ऐसी गंभीर समस्या को हंसी मजाक में उड़ाते हैं। कब्ज कहने के लिए तो एक समस्या है, पर हजार बीमारियों की जड़ है, इसे इग्नोर। নেক্সট প্লিজ। নহয় মানে হৈছে কি মোক বুজাই দিয়কচোন, মানে হৈছে কি? তাৰমানে ধৰক যি টি আৰু আজিকালি তাৰমানে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে যি টি আৰু তাৰমানে চা ভাই, মানুহৰ জীৱন আজি আছোঁ কালি নাই, গতিকে এনজয় কৰ। মাল খা, গাঁজা খা, পইচা উৰাও, যিমান পাৰিছ নিচা কৰ, কিন্তু ভাই প্ৰেম নকৰবি, কাৰণ প্ৰেম কৰাৰ পাছত জীৱনখানে বৰবাদ। এইজন হৈছে আমাক জীৱনৰ জ্ঞান দিয়া এজন বাবা। গতিকে এইজনৰ মতে চলি থাকক, আপোনালোকে নিশ্চয় জীৱনত সফলতা লাভ কৰিব পাৰিব। যি টি আৰু आप ठीक है। तुमने मारी एंट्री यार, दिल में बजी घंटी यार। बोलना भी हूँ क्या करी? মুখৰ পৰা শিখৰ পেলাই কিনে তাইক চুমা খাইছিলো আৰু তাই মোক এটা বিমল খোৱা ল'ৰা পাই এৰি দিলে। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি আগলৈকে এনেবোৰ ভিডিঅ' চাবলৈ আপোনালোকে আগ্ৰহ কৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ঘণ্টা বটনটো টিপি লওক আৰু মোৰ ভিডিঅ'বিলাকত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ এৰিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। তো আজিলৈ বাই।